এটা হৃদয়বিদাৰক ঘটনা, যিটো ঘটনা শুনিলে আপোনাৰো চকুলো বৈ আহিব। ব্যস্ত জীৱনসূচীৰ মাজত কিছু সময় উপভোগৰ বাবে হায়দৰাবাদলৈ যোৱাই যেন কাল হ'ল ডাক্তৰ সুৰেখা বৰলুটা বাইদেউৰ। জানিব পৰা মতে পৰিয়ালৰ সৈতে আনন্দ বিনোদনৰ অন্তত ঘৰলৈ উভতি অহাৰ পথতেই তেওঁলোকে যাত্ৰা কৰা বাহনখনৰ টায়াৰ ফাটি দুৰ্ঘটনাগ্ৰস্ত হোৱাত ডাক্তৰ সুৰেখা বৰলুটাৰ ঘটনাস্থলীতে মৃত্যু ঘটে। এই ঘটনাটোত তেওঁৰ স্বামীকে ধৰি আন 3জন লোকো গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে ডাক্তৰ সুৰেখা বৰলুটা বাইদেউ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আছিল। ডাক্তৰ সুৰেখা বৰলুটাৰ মৃত্যুৰ পাছতেই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে আৰু শেষত ডাক্তৰ সুৰেখা বৰলুটা বাইদেউৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।